ৰাতিপুৱা শুই উঠি লোকৰ মাইকী মেছেঞ্জাৰত গুড মৰ্ণিং দিয়ে, তাকো ইমান থোপামান ফুলৰ পাহ লৈ। কি যে দিনকাল আহিল, লাগি থাকা। আৰু এটা কথা কওঁ, যিবিলাক মতাই নিজৰ তিৰোতা থকা পিছতো বেলেগক যে হাই হেল্ল' মাৰি থাকোঁ মেছেঞ্জাৰত, সেই সোপা কৈছোঁ। ঘৰ ক'ত, বাথৰুম ক'ত, পাকঘৰ ক'ত, এইবিলাক যে সুধি থাকোঁ, মই সেইকেইটাক কৈছোঁ। তহঁতক মই নিগনি বুলিয়ে কওঁ। তহঁতি যিটো গাত বনাইছ সেইটোতে সোমাই থাক। আকৌ বেলেগৰ গাত এডাল বিচাৰি ফুৰিবলৈ কি দৰকাৰ পৰিছে? কেতিয়াবা বেলেগৰ গাঁতত সোমাওঁতে গৰম পানী ঢালি মাৰিব।